is right there. I can't deny the beauty before my eyes. I can't help but fall in line, 'cause there's truth in her lies. Once again, I've lost my way, chasing cars and wasting days. Am I here to pass your time? 'Cause all I see. Hi friends, মই জানা ফুকন আকৌ বহুত দিনৰ দীঘলীয়া বিৰতিৰ পিছত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। চাগে 2 মাহৰ পিছত এটা ভিডিঅ' বনোৱাৰ পৰিকল্পনা কৰিলোঁ। আমি আজি এটা বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ। ঠাইডোখৰ নাম হৈছে আপোনাৰ বাকৰডেঙা। আহোম সাম্ৰাজ্যৰ আহোমৰ শাসনকালত এইডোখৰ এটা খুব গুৰুত্বপূৰ্ণ ঠাইডোখৰ বিষয়ে মই তাত গৈ পিনে আপোনালোকক জনাম। বৰ বিশেষ দূৰ নহয় মোৰ ঘৰৰ পৰা, প্ৰায় 22 কিলোমিটাৰ নিলগত, কিন্তু ইমান ওচৰত হ'লেও দুৰ্ভাগ্যবশতঃ তালৈ গৈ পোৱা সৌভাগ্য নঘটিল। কিন্তু আজি এটা প্লানিং কৰি লগত মোৰ এজন ভাইটিও ওলাইছে। আমি তাত গৈ কি দেখোঁ আৰু তাত গোটেই যিহেতু বুৰঞ্জীয়ে কিছুমান ঐতিহ্য বহন কৰি আছে, সেইখিনি আপোনালোকৰ মাজত যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আমি যাব আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু আধা ঘণ্টাৰ ভিতৰত আমি বাকৰডেঙা পাই আছোঁ। Doesn't make sense at all. You've been by my side all along. Feels like we've been here before. বন্ধুসকল,
লক্ষ্যস্থান অভিমুখে যাওঁ ব'লক তেনেহ'লে বাখৰ বেঙেনাত লগ পাওঁ She's right there, I can't deny the beauty before my eyes. I can't help but fall in line, 'cause there's truth in her lies. Once again, I've lost my way, chasing cars and wasting days. Am I here? ফ্ৰেণ্ডছ ফাইনেলি বাখৰ বেঙেনা আহি পালোহি ধূলি মাকতি অতিক্ৰম কৰি আৰু এতিয়া আহি পোৱা খুব সময় 5 মিনিটমান হৈছে মুখ হাত ধুই এতিয়া আমি বাখৰ বেঙেনা য'ত আছে গছজোপা তালৈ প্ৰৱেশ কৰিম খুব ধুনীয়া ঠাই ভাল লাগিছে চাৰিওফালে খেতিপথাৰ মানুহে ধান চপাই আছে এইটো এটা প্ৰেক্ষাগৃহ দেখি পাইছোঁ পিছফালে ঠিক আছে আমি যাওঁ এতিয়া বাখৰ বেঙেনাৰ ভিতৰলৈ গছজোপাৰ ভালকৈ চাওঁ কি লাগি আছে গছজোপা কি হয় ব'লক তেনেহ'লে আমি ভিতৰলৈ যাওঁ আমি এতিয়া বাখৰ বেঙেনাৰ ভিতৰচোৱাত প্ৰৱেশ কৰিছোঁ প্ৰৱেশ কৰিয়ে আপোনালোকে এখন ফলক দেখা পাব আৰু ফলকখনত গোটেই বৃক্ষজোপাৰ বিষয়ে সম্পূৰ্ণ তথ্য লিখা আছে আৰু এইবাৰ আপোনালোকক দেখাবলৈ ওলাইছোঁ ভাৰতৰ একমাত্ৰ সেই বিৰল বৃক্ষজোপা যিজোপাৰ নাম হৈছে বাখৰ বেঙেনা এই দূৰৰ পৰা যে জিলিকি আছে সেইজোপাই হৈছে বাখৰ বেঙেনা যিটো ভাৰতবৰ্ষৰ অন্য প্ৰান্তত ক'তো পোৱা নাযায় একমাত্ৰ অসমৰ শিৱসাগৰ জিলাৰ নেমুগুৰি বকতা অঞ্চলৰ এই ঠাইতহে পোৱা যায় এই গছজোপা ভাৰতবৰ্ষৰ আন কোনো প্ৰান্তত এই গছজোপা উপলব্ধ নহয় আৰু এই গছজোপাৰ ইতিহাস মই আপোনালোকক থুলমূলকৈ জনাবলৈ চেষ্টা কৰিম এতিয়া এই গছজোপা যে আপোনালোকে দেখিছে এজোপা মাত্ৰ গছ নহয় ই হৈছে দুখন ৰাজ্যৰ সীমা হয় শুনি আচৰিত লাগিলেও এইটোৱে সঁচা যে এই গছজোপা হৈছে দুখন ৰাজ্যৰ সীমা ইয়াৰ গুৰি কথাটো হৈছে এনেকুৱা ধৰণৰ 1400 শতিকাৰ পৰা 1500 শতিকাৰ ভিতৰত আহোম স্বৰ্গদেউ চুহুংমুং যাক অসম বুৰঞ্জীত দিহিঙীয়া ৰজা বুলিও জনা যায় সেই তেখেতৰ শাসনকালত এই কাষতে থকা এখন চুতীয়া সাম্ৰাজ্য আছিলে সেই চুতীয়া সাম্ৰাজ্যৰ লগত আহোম সাম্ৰাজ্যৰ তয়াময়া এখন যুদ্ধ হৈছিল সেই যুদ্ধত চুতীয়া সাম্ৰাজ্য বৰ বেয়াকৈ পৰাস্ত হৈছিল সেই পৰাস্ত হোৱাৰ পিছত 7 নাও সোণ 7 নাও ৰূপ আৰু বহুত কিবা কিবি যুদ্ধৰ পৰাজিত হোৱাৰ পিছত সন্ধিমতে দিবলগীয়া হৈছিল আহোম সাম্ৰাজ্যক আৰু তেতিয়াই এই যুদ্ধৰ পৰিসমাপ্তি ঘটাই এডোখৰ চিনস্বৰূপে দুখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ এই গছপুলিটো ইয়াত বৃক্ষৰোপণ কৰিছিল প্ৰায় 580 বছৰৰ আগৰ কথা এতিয়া কথাটো হ'ল কি এই গছজোপা ক'ৰ পৰা কোনে আনিছিল কি কথা ইয়াৰ ইমান ইতিবিতি পোৱা নাযায় কিন্তু চীন দেশৰ ইউহান প্ৰদেশত এই গছজোপা উপলব্ধ বুলি জনা যায় আৰু চীনাসকলে এই গছজোপাক সৌভাগ্যৰ প্ৰতীক বুলি তেওঁলোকে গণ্য কৰে আৰু সেয়ে তেওঁলোকৰ প্ৰায়বিলাক ঘৰৰ সন্মুখত এই গছজোপা ৰোপণ কৰে বুলি জনা যায় বন্ধুসকল এই বৃক্ষজোপাক লৈ স্থানীয় লোকৰ মুখে মুখে বহুত অলৌকিক কাহিনী ঘটনা জড়িত হৈ আছে কিমান দূৰ সঁচা বা মিছা দাবী কৰি ক'ব পৰা নাযায় এবাৰ শুনামতে এই গাঁওখনত দুৰ্ভিক্ষ মহামাৰী হৈছিল বহুত বছৰৰ আগৰ কথা তেতিয়া এজন মানুহক সপোনত দেখাইছিল বোলে এই গছজোপা মানে হালি পিনে এটা ডাল মাটিত পৰি আছিলে যে গছজোপা থিয় কৰি দিব লাগে তেতিয়াহে সেই গাঁওখনৰ পৰা অপায় অমংগলবিলাক ঠিক হ'ব ঠিক তেনেকৈ পিছদিনা গাঁৱৰ ৰাইজে এই গছজোপা হালি থকা ডালটো চিধা কৰি দিয়াৰ পিছত সেই গাঁওখনৰ পৰা অপায় অমংগল গ'ল বুলি এটা লোকবিশ্বাস গাঁৱৰ লোকসকলে বিশ্বাস কৰে এনেকুৱা বহুত কাহিনী এই গছজোপাক লৈ জড়িত হৈ আছে আৰু এতিয়া আমি এই গছজোপাৰ বয়সক লৈ এই বৃক্ষজোপাৰ বয়সক লৈ বহুত বিতৰ্ক হৈ আছিল কিন্তু সকলো বিতৰ্কৰ অৱসান ঘটাই 2014 চনৰ
লক্ষ্ণৌৰ বীৰবল চাহানী ইনষ্টিটিউটৰ গৱেষকসকলে তেওঁলোকে গৱেষণা কৰি পায় যে এই গছজোপাৰ প্ৰকৃত বয়স 580 বছৰ হৈছে বুলি তেওঁলোকৰ গৱেষণা তথ্যত পোৱা যায়। আৰু এই গছজোপাৰ আৰু এটা আচৰিত কথা হ'ল কি, আপুনি মই যিমান চেষ্টা কৰিও সাৰ পানী দিও এই গছজোপাৰ পুলি বা ডাল আমি ৰোপণ কৰিলেও এই পুলিটো ইয়াক বচাব পৰা নাযায়। ই এটা আচৰিত কথা, অলৌকিক কথা নে কি নাজানো। আনকি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলেও বহুতবাৰ চেষ্টা কৰিছিল যে ইয়াৰ পুলি বা ডালবিলাক নি এই গছজোপা নতুনকৈ সৃষ্টি কৰাৰ যিটো তেওঁলোকে চেষ্টা চলাইছিল, তেওঁলোকৰ ফালৰ পৰাও ব্যৰ্থ হৈছিল। কাৰণটো কি সেইটো কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। যি কি নহওক, এই গছজোপাৰ বিজ্ঞানসন্মত আৰু গৱেষণাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰোঁ। আৰু আপোনালোকে ইয়াত আহিম বুলি ভাবিলে বিশেষকৈ মাৰ্চ এপ্ৰিল এনেকুৱা সময়ত আহিব, কাৰণ তেতিয়া গছে নতুনকৈ পাত সলায়। এতিয়া আমি যেতিয়া আহিছিলোঁ শুকান ছিজন আছিলে, ডিচেম্বৰৰ মাহ, কিন্তু আপোনালোকে সেই বহাগ জেঠ মাহত তেনেকুৱাত আহিব, গছজোপা খুব ধুনীয়া সেউজীয়া পৰিৱেশে গছজোপা জাকত জিলিকা হৈ থাকে। ধুনীয়া বগা বগা ফুল ফুলে, কেকটাছ প্ৰজাতিৰ গছ হয়, সৰু সৰু কাঁইট আছে। আপোনালোকে চাই খুব ভাল পাব আৰু আশা কৰিছোঁ এই গছজোপাই অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব বুলি। ফ্ৰেণ্ডছ, ফাইনেলি বিদায় ল'ব ওলাইছোঁ বাখৰ বেঙেনাৰ পৰা। খুব ভাল লাগিল, এটা মিঠা অভিজ্ঞতা। আৰু আপোনালোকৰ আগত কেনেকৈ উপস্থাপন কৰিব পাৰিলোঁ বা নোৱাৰিলোঁ নাজানো। মানুহ মাত্ৰে ভুল ক্ৰুটি হয়, যদি ক'ৰবাত ভুল ক্ৰুটি হয় ক্ষমা কৰি দিব। আৰু সদায় চেষ্টা কৰিম আপোনালোকক নতুন কিবা এটা বস্তু দেখাবলৈ। যি কি নহওক, আপোনালোকেও বকতা এই নেমুগুৰি অঞ্চললৈ আহক, বাখৰ বেঙেনা চাই যাওকহি। খুব সুন্দৰ ঠাই। কিবা এটা কিন্তু আপোনালোকেও ভাল পাব যে সেই তাহানি 500-600 বছৰীয়া ৰজা নিজ হাতে বৃক্ষৰোপণ কৰা সেই গছজোপা স্বচক্ষে নিজে সাক্ষী হ'বলৈ পায়। সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। সদৌ শেষত আগতে কোৱাৰ দৰে কৈছোঁ, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। কাৰণ এটা ভিডিঅ' কৰোঁতে যথেষ্টখিনি কষ্ট হয়। আপোনালোকৰ সহায় সহযোগিতা পালে নিশ্চয় কাম কৰি কিবা এটা প্ৰেৰণা পোৱা যায়। আৰু আগলৈও আপোনালোকৰ পৰা সহায় সহযোগিতা পাম বুলি আশা কৰি মই এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। আকৌ অতিপলমে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। ধন্যবাদ। জয় আই অসম। She's right there, I can't deny the beauty before my eyes.